নমস্কাৰ, মই সুমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু সেইটো মোৰ ফাৰ্ষ্ট লং ভিডিঅ' হ'ব। প্ৰথমে মই মোৰ পৰিচয়টো দাঙি লৈছোঁ। মই সুমি চমুৱা, তিনিচুকীয়াৰ হয়। ইউটিউব চেনেল এটা খুলিম বুলি কেতিয়াবাৰ পৰা ভাবিয়ে আছিলোঁ, কিন্তু খোলা হোৱা নাছিল। এতিয়া মই কেইদিনমান আগতে খুলিলোঁ ইউটিউব চেনেল এটা, আৰু মই কেইটামান মিনি ব্লগো দি ৰাখিছিলোঁ। মই চাইছিলোঁহে আচলতে ভিডিঅ' এটা কেনেকৈ আপলোড কৰিব পাৰে, সেই সকলোখিনি মই শিকিহে আছিলোঁ। এতিয়া ভাবিছোঁ লাহে লাহে মই লং ভিডিঅ'বিলাকো আপলোড কৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মোৰ চেনেলত আপোনালোকে লং ব্লগ, মিনি ব্লগ, জাৰ্ণি বা ৰেচিপি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকেই পাব। আৰু যদি আপোনালোকৰ চাই ভাল লাগে, মোক মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ খবৰ কেনেকুৱা জনাব। আশা কৰোঁ সকলো ভালেই আছে, ভালে কুশলেই আছে, আৰু সকলো ভালে থাকক তাৰে কামনা কৰিলোঁ। আমাৰ এটি ল'ৰা আছে, তাৰ 2 বছৰ হ'ব। আৰু এতিয়া অক্টোবৰৰ 29 তাৰিখে তাৰ জন্মদিন হয়, বাৰ্থডে আহি আছে। তেতিয়া তাৰ 2 বছৰ সম্পূৰ্ণ হ'ব। আৰু আহক তাক অকণমান দেখাই দিওঁ আপোনালোকক। ৰুমটো আন্ধাৰ হৈ আছে, যিহেতু সি শুই আছে, সেইকাৰণে আন্ধাৰ কৰি ৰাখি দিছোঁ। কি ধুনীয়াকৈ শুই আছে। আৰু সি উঠি থাকিলে যিহেতু মই ভালদৰে আপোনালোকৰ লগত কথা পাতিব নোৱাৰিম, সেইকাৰণে ইয়াক শুৱাই মেলি লৈছোঁ। আপোনালোকৰ লগত ভালকৈ কথা পাতিবৰ কাৰণে অকণমান সময়। আৰু এই ভিতৰত দেখিছেনে, মই যে ইয়াত কাপোৰ মেলি থৈ দিছোঁ, আচলতে বিৰৰ কাপোৰ কেইটামান ইয়াত মেলি থৈ দিছোঁ ভিতৰতে। অকণমান গধূলি হ'লহি, সেইকাৰণে মই বাহিৰত নেমেলি ভিতৰতে মেলি দিলোঁ। আৰু সন্ধিয়া আমি বজাৰলৈ ওলাই গ'লোঁ। ওচৰতে পাচলি বজাৰখন আছে, তাতে গধূলি সময়ত ফ্ৰেছ পাচলি আনে বেপাৰীবিলাকে। সেইকাৰণে আমি চব্জি আনোগৈ বুলি গধূলি তিনিওটা ওলাই গ'লোঁ বাহিৰলৈ। বজাৰৰ পৰা আহি চিধাই পাকঘৰতে সোমালোহি, আৰু আনিছোঁ কি দেখাওঁ আপোনালোকক। এইটো আজি হাঁহ আনিব বোলে, হাঁহ আৰু কোমোৰাই খাম। আৰু সেইকাৰণে মই বিৰৌ অকণমান ওচৰৰ খুৰা এজনে উলিয়াই লৈ গৈছে। এতিয়া মই পাচলিখিনি কাটি থৈ দিওঁ, আৰু মানুহজনে কৈছে হাঁহ আনিবৰ কাৰণে। আজি ৰাতি সাঁজ হ'ব হাঁহ আৰু কোমোৰাৰে। এতিয়া আমাৰ বীৰ আহিলে, এতিয়া আহি খুৰাই থৈ গ'লহি। আৰু আহিয়ে বীৰে কামত লগা আৰম্ভ কৰি দিলে। এইফালে কোমোৰা কাটিব লৈছে। বীৰ, কোমোৰাটো কাটিব পাৰিবা নাই তুমি? কাটা, আমি আজি হাঁহ আৰু কোমোৰা খাম ন। শুন, মানে যিকোনো কাম কৰিব ল'লে সিহঁতৰ কামটো আগতে হয়। এতিয়া তাৰ খেলি আমনি লাগিব, তেতিয়াহে সেইটো কাটিবলৈ দিব। সেইকাৰণে অকণমান সময় খেলিবলৈ দি দিছোঁ বীৰক। কাটা শুনো, পাৰিবা? অঁ দাঙিব পাৰিছা নাই? বাবা পাৰিছে দেই দাঙিব। কেলেনো সেয়া হৈ গ'ল নহয়। ক'লৈ গ'লগে? যোৱা আনিবা যোৱা। তোমালৈ চিপছ এটা দি থৈ গৈছে নহয় দাইদাই তোমালৈ চিপছ এটা দি থৈ গৈছে। খাবানে এতিয়া নে নোখোৱা? আৰু বীৰৰ চুলিখিনি কটোৱাই আনিলোগৈ কালি, আৰু ভালকৈ পাতি নিদিলে মানে এই চুলিখিনি কাটিবলৈ। সেইকাৰণে চাওকচোন বৰ ঠিক নহ'ল, কাটি মানে ধুনীয়াই লাগিছে, হ'লেও অকণমান মিলাবলৈ বাকী থাকিলে, মিলোৱা নহ'ল আৰু সিমানখিনি। চাইছা শুন, হে টিভি চাইছা? টিভিত কি চাইছা? ABCD চাইছা? ধুনীয়া ল'ৰা দেই। বীৰক অকণমান সময় টিভিটো লগাই দিছোঁ। সি টিভিটো ধুনীয়াকৈ ঠাণ্ডাকৈ বহি চাই থাকে। ABCD লগাই দিছোঁ, সি চাই আছে। আৰু সন্ধিয়া সময় চাহ একাপ নাখালে মনটো ভাল নালাগে, সেইকাৰণে ৰঙা চাহ একাপো খাই লৈছোঁ। আৰু মোৰ মানুহজন আহিলে কামৰ পৰা। আজি মানুহজনে হাঁহ মাংস বনাইছে, হাঁহ আৰু কোমোৰা বনাব। আৰু সিফালে জলকীয়া ভাজি বনাই আছে। জলকীয়া ভাজি অকণমানো বনাওঁ বোলে, এনেকৈ বুলি ক'লে। মই কৈছোঁ তুমিয়ে বনোৱা, তুমি ধুনীয়াকৈ বনোৱা। আৰু মোৰ মানুহজনৰ মুখত যে এনি টাইম তামোল দেখিবই, খুব তামোল খায় আৰু তামোল খোৱাকৈ থাকিবই নোৱাৰে। সেইকাৰণে তামোল খাই আছে তেওঁ। আৰু মই কৈছোঁ আজি তুমি বনাইছা, সেইকাৰণে খাই ভাল লাগিব। আৰু সেইকাৰণে তাই মিচিককৈ হাঁহি আছে। আৰু এইফালে দেখিছেনে,
জলকীয়া ভাজিত 2টা ভোট জলকীয়া দি দিছে। আজি খাম আৰু কেনেকৈ খাম জলকীয়া ভাজি, কি হ'ব হ'ব আৰু।